মেজিকটো চাওঁ হওক কি হয় তো মোৰ ওচৰত আছে এটা খালী স্লিভ দেখা পাইছে খালী স্লিভ এটা আছে ইপাৰ সিপাৰ যদি ওচৰত থকা হ'লে মই দিলোঁহেঁতেন লক ধৰি ৰাখোঁ বুলি কিন্তু এতিয়া নাই যিহেতু মই ইয়াতে থৈছোঁ মোৰ ওচৰত আছে এটা ডেক যিটো মই নিজে চাফল কৰি লওঁ মোৰ ওচৰত এটা কোনো নাই মই ঘৰৰ পৰা বাহিৰত আছোঁ গতিকে নিজে চাফল কৰি লৈছোঁ গতিকে একো নাই এইটো হ'ল আপোনাৰ কাৰ্ডৰ মেজিক এটা কাৰ্ডৰ মেজিক কিন্তু অকণমান ইণ্টাৰেষ্টিং বেলেগ ধৰণৰ তো ইয়াৰ যোনখন টপ কাৰ্ড হয় এখন কি হৈছে এখন হ'ল আপোনাৰ 7 অফ হাৰ্টছ ঠিক আছে তো এই কাৰ্ডখন মই এতিয়া কি কৰিম এই কাৰ্ডখন মই আপোনাৰ এই যোনটো স্লিভ আছিলে তাত মই আল ফুলে ধুনীয়াকৈ মৰমেৰে ভৰাই থৈ দিছোঁ দেখা পাইছে ইয়াত মই থৈ দিছোঁ কেমেৰা সন্মুখত আছে মই ইয়াৰ ওচৰত যাতে যাব নোৱাৰোঁ সেইটো মন কৰি থাকিব গতিকে আৰু এখন কাৰ্ড আছে ছেকেণ্ড কাৰ্ডখন যোনখন হ'ল আপোনাৰ 8 অফ ক্লাবছ দেখা পাইছে 8 অফ ক্লাবছ তো এই কাৰ্ডখন মই এতিয়া কি কৰিম এই কাৰ্ডখন মই মোৰ লেফ্ট হেণ্ডত থ'ম আৰু এইখন যোনখন কাৰ্ড হয় এইখন মই মোৰ এইখন হাতে ধৰি ৰাখিম চাই থাকিব ভালদৰে মন কৰিব এতিয়া অকণমান যেতিয়া মেজিক কৰিম চাওক লাহে যোনখন 7 অফ হাৰ্টছ আছিলে এইখন চেঞ্জ হৈ পেলাই 8 অফ ক্লাবছ হৈ গৈছে আৰু যোনখন এইখন 8 অফ ক্লাবছ আছিলে এইখন 7 অফ হাৰ্টছ হৈ গৈছিলে থেংক ইউ ছ' মাছ শেষত মই আজিৰ এই মেজিচিয়ানটিৰ হুছেইন ডাঙৰীয়া প্ৰয়াত যাদু সম্ৰাট এম হুছেইন ডাঙৰীয়ালৈ সেৱা জনাই এটা সৰু মেজিকেৰে মই শেষ কৰিছোঁ আৰু এয়া হ'ল এখন ফটো ফ্ৰেম খালী ফ্ৰেম আৰু যদিহে মই মেজিচিয়ান হয় আৰু মেজিচিয়ান হিচাপে সদায় কোনোদিন অসমৰ মেজিচিয়ানে কেতিয়াও এম হুছেইন ডাঙৰীয়াক পাহৰিব নোৱাৰে এয়া প্ৰয়াত যাদু সম্ৰাট এম হুছেইন ডাঙৰীয়া ধন্যবাদ